অলপ পিছত দেখোঁ ফোনটো বাজিছে। আননোন নম্বৰ। উঠাম জানো? এনেই আননোন নম্বৰ নুঠাওঁ। সেইদিনা কি মন গ'ল নাজানো, উঠালোঁ। হেল্ল', হেল্ল', মই অঞ্জন। অঁ, এইটো নাম্বাৰ যে? মোৰ মাতটো নাৰ্ভাছ হোৱা যেন গম পাইছেহি। অঁ, এইটোতো তাত নাই নেকি? মোৰ নতুন নাম্বাৰ এইটো। আচ্ছা, কিয় নাহিলোঁ নুসুধ? অঁ, কচোন। মোৰ মাৰ গাটো ভাল নহয় অ', সেইকাৰণে যাব নোৱাৰিলোঁ। হয় নেকি? কি হৈছেনো? এই মাথা বিষ, বমি, ডক্তৰক দেখাইছ? এইবুলি সোধোতেই ফোনটো কাট খাই গ'ল। মোকো ভাত খাব মাতিলেহি। মোৰ আৰু ফোন কৰা নহ'ল। এই কথাটো হৈ যোৱা এসপ্তাহমানেই হ'ল। ইপিনে প্ৰেমৰ কথা বুজিয়েই নাপাওঁ নে কি নাজানো। ৰাতি টোপনি নহাৰ পৰা খাবলৈ মন নোযোৱালৈকে এটাই কাৰণ, ৰিলেশ্যনশ্বিপ প্ৰব্লেমছ। হয় দেই, এইবোৰ প্ৰেম চেম চম্ভালিব নোৱাৰিলে কৰিবও নালাগে, খালী কাজিয়া। বুজাবুজি নহ'লে এটা সম্পৰ্কৰ একো মূল্য নাই। বিশ্বাস এটা সম্বন্ধৰ আন এটা মূল্যৱান অংশ। মই এজনী সৰুৰে পৰাই বৰ স্বাৱলম্বী ছোৱালী। নিজৰ কাম নিজেই কৰি ভাল পাওঁ। আনৰ অধীন হৈ থকা তেল মৰা এইবোৰ কৰি একেবাৰে ভাল নাপাওঁ। ঘৰৰ অৱস্থাটো বহুত ভাল। কোনো বস্তুৰ অভাৱ পোৱা নাই বুলিবই পাৰি। যি বিচাৰিছোঁ পাইছোঁ। মোৰ শৈশৱ বৰ মধুৰ অৱশ্যে। সেইবাবে হয়তো মোৰ শৈশৱৰ কথা মনত পৰিলে মই বৰ নষ্টালজিক হৈ পৰোঁ। পিছে বৰ্তমানৰ কথা ক'লে দেউতা ৰিটায়াৰ্ড। অতি বেছি পইচা খুজিবলৈ বেয়া লাগে। অলাগতিয়াল যি টি বস্তু কিনাত মই এনেও ভাল। আজিকালি কিন্তু অলপ কণ্ট্ৰল কৰা হৈছোঁ। মই ভাল পোৱা বন্ধুজনে মোক বহুত কথা শিকাইছে। বেছি শাসন কৰে বাবে মই বেয়াও পাওঁ। তেওঁক ভাল পাই মই কিজানি বহুত কথা শিকিছোঁ। কিন্তু জীৱনৰ প্ৰতিটো খোজ দিওঁতে মই আজিকালি চিন্তা কৰিবলগীয়া হয়, ভাবিবলগীয়া হয়। এনেকুৱা অনুভৱ হয় যেন নিজকে হেৰুৱাইছোঁ। কেতিয়াবা নিজকে খুব আনলাকি যেন অনুভৱ হয়। টেবুলত মায়ে মেংগ' জুচৰ গ্লাছটো থ'লে আৰু ক'লে, দেউতাই আজি কিবা এটা আনিছে তোলৈ, কাইলৈ তোৰ জন্মদিন যে। কিন্তু জুচ খালেহে পাবি। ময়ো একেবাৰতে জুচখিনি গিলি পেলাই দেউতাৰ ওচৰলৈ দৌৰ মাৰিলোঁ। গৈ বেডৰুমত দেখোঁ দেউতাৰ হাতত এটা নতুন লেপটপ। দেউতাই চাৰ্জ দিব ধৰিছে। প্ৰথম মই ভাবিছোঁ এইটো কাৰ? পিছত গম পালোঁ যেতিয়া বায়ে পিছফালৰ পৰা চিঞৰিলে, ছাৰপ্ৰাইজ!